এটা ইউটিউবৰ ৰোষ্ট কৰা চেনেল আছে আচমৰ ডেকা নামৰ তো এই ল'ৰাটোক মই এটা নাম গিফ্ট দিছোঁ মিষ্টাৰ কুকুৰৰ পোৱালি আজি লাউৰা লাউৰা বাগারে আরে বাপ লোগো সব লোগো হলদার সাহেব সুবদার সাহেব লেফটেন্ট সাহেব ক্যাপ্টেন সাহেব সতড় পতড় পরমেশ্বর মহারাজ লেস ডনে কাবি নমস্কাৰ বন্ধুসকল আজি মই পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গ'লোঁ আজি এই ভিডিঅ'টোত আমি কথা পাতিম ল'ৰাবোৰে জিন্স পেণ্ট পিন্ধি কিয় লেবেল দেখাই ফুৰে বা কিয় লেবেল মাৰিব পাৰে আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ দুজনমান ল'ৰাই কৈ আছে হা আজিকালি ছোৱালীবিলাকে মুখত বহুত মেকআপ লগায় মোৰ এটা কুৱেশ্যন মুখত মেকআপ নলগাই মানে কুকুৰত মেকআপ সানিম নেকি আকৌ কচোন মেকআপ ক'ত কৰিবি তই কুকুৰত মেকআপ সানিম নেকি তোৰ নিচিনা ফটুৱা এজনীয়ে মুখতকৈ সঁচাকৈয়ে পকত মেকআপ কৰিলে ভাল হ'ব কাৰণ আজিৰ দিনৰ সৌন্দৰ্য চাই বিয়া পতা দিন গ'ল এটা ইউটিউবৰ ৰোষ্ট কৰা চেনেল আছে আচমৰ ডেকা নামৰ তো এই ল'ৰাটোক মই এটা নাম গিফ্ট দিছোঁ মিষ্টাৰ কুকুৰৰ পোৱালি এই কুকুৰৰ পোৱালিটোক ক'লোঁ ডেফিনেটলি মই কাৰো তলত নপৰোঁ মোৰ মা পাপাই খুৱাইছে পিন্ধাইছে মই মা পাপাৰ তলতহে পৰোঁ তাতকৈ বেছি মই কুকুৰৰ তলততো যাব নোৱাৰোঁ ন তো তোমাৰ নিচিনা ওপৰলৈ থু পেলাওঁতে নিজৰ গাতে পৰা আৰু গৰুৱে গছত উঠা একেই কথা ভণ্টি প্ৰথমে নিজৰ চোতালখন চাই লচোন তাৰপিছত আনৰ কথা কবি যদি পকৰৰ দম আছে এজনী অসমৰ ছোৱালী হৈ দেখুৱাচোন মৰমৰ দাদাহঁতক ক'লোঁ ইমান লেবেল দেখাই লাভ নাই ইমান ভদ্ৰ দেখায়ো লাভ নাই কাৰণ হৈছে ৰাস্তাই ঘাটে মানুহৰ আগত মোটা চৰিত্ৰটোতো তোমালোকৰ জিন্দগী নাযায় কেনে আজি লাউৰা लाउड़ा हाथ पे चूचे पैर पे चूचे गर्दन पे चूचे पीठ पे चूचे चूचों के दो आगे चूचे चूचों के दो पीछे चूचे बोलो कितने चूचे ল'ৰাবোৰে মোটা চাই চাই মজা লোৱা বন্ধ কৰিছোঁ আগতে আগলতি কলাপাত লৰে কি চৰে ল'ৰাবোৰে মোটাৰ খবৰ এইজনীয়েহে ৰাখে ৰাতি বিচনা তলত চৰিয়া থৈ এইজনীয়ে মোটে সঁচা কথা ক'লে আকৌ মূৰত ধৰে ৰাস্তাত ল'ৰাবোৰে মানুহৰ আগত থিয় হৈ মুতিব পাৰে বুলি লেবেল মাৰিবই কাৰণ ছোৱালীবোৰে সেইটো কাম কৰিবলৈ বাথৰুমলৈ দৌৰি দৌৰি আহিও থিয় হৈ মুতিবলৈ চেষ্টা কৰিলেও সফল নহয় সেইটোৱে হৈছে ল'ৰাবোৰৰ লেবেল বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই পুনৰ নতুন এটা এনেকুৱা আৰু ভাল লগা ভিডিঅ' লৈ আহিম লগতে আৰু এটা কথা কৈ যাওঁ মোৰ এই চেনেলটোলৈ যিবিলাকে নতুন আহিছে তেওঁবিলাকে যে নিশ্চয় ছাবস্ক্ৰাইব কৰে যাতে এনেকুৱাবোৰ ভিডিঅ' চাবলৈ পায়